এভৰিৱান, আজি আপোনালোকৰ বাবে এটা হেল্থ ড্ৰিংকৰ ৰেচিপি লৈ আহিছোঁ, যিটো বনাবলৈ একেবাৰে সহজ আৰু খাবলৈ খুবেই টেষ্টি আৰু লগতে বহুত হেল্থি ৰেচিপি হয়। আপোনালোকে এইটো ড্ৰিংকটো বনাবৰ বাবে মই এটা মিডিয়াম সাইজৰ বিলাহী সৰু সৰুকৈ কাটি লৈছোঁ, এটা আপেল লৈছোঁ, আপেলটো বাকলি গুচাই কাটি লৈছোঁ, এফাল বিটৰুট লৈছোঁ আৰু এটা সৰু সাইজৰ গাজৰ লৈছোঁ আৰু সৰু বাটিৰে আধা বাটি নৰ্মেল টেম্পাৰেচাৰৰ দৈ লৈছোঁ। দৈখিনি একেবাৰে টেঙা নহয়, নৰ্মেল দৈ হয়। এতিয়া আমি গোটেইখিনি এটা মিক্সাৰ জাৰত দি ল'ম, গোটেইখিনি একেলগে ভালদৰে পিচি ল'ম। এই গোটেইকেইটা বস্তুৱে খাবলৈ বহুত ভাল লাগে আৰু বহুত হেল্ডিও হয়। আপোনালোকে এই ৰেচিপিটো ট্ৰাই কৰি চাবচোন, খাই কেনেকুৱা লাগে মোক জনাবলৈ নাপাহৰিব। এই গোটেইখিনি আমি এতিয়া মিক্স কৰি লৈছোঁ আৰু এতিয়া পিচি ল'ম। এয়া আমাৰ ড্ৰিংক ৰেডি হৈ গ'ল, একেবাৰে ইজি বনাবলৈ আৰু খাবলৈও টেষ্টি। আপোনালোকে যদি পাল্পটো থাকিলে অসুবিধা পায় তেনেহ'লে চেকিও ল'ব পাৰিব। মই ইয়াত চেকি লোৱা নাই, কাৰণ পাল্পটো থাকিলে আমাৰ কাৰণে বেছি উপকাৰী হয়, সেইকাৰণে পাল্পটো মই ৰাখিছোঁ আৰু অকণমান কাজু